আজিৰ শ্ৰেণীটোত আমি কিছুমান ফলৰ নাম হিন্দীত আৰু ইংৰাজীত কি কয় তাকে শিকিম। এতিয়া মই তোমালোকক সুধি যাম আৰু কৈ যাবা। কোৱাচোন জিন্তু, আমলখিক হিন্দী আৰু ইংৰাজীত কি বুলি কোৱা হয়? আমলখিক হিন্দীত কোৱা হয় আমলা আৰু ইংৰাজীত কোৱা হয় গুজবেৰী। অ'কে। এবাৰ মাধুৰ্যই কোৱাচোন, কঁঠালক কি বুলি কোৱা হয় হিন্দী আৰু ইংৰাজীত? কঁঠালক হিন্দীত কোৱা হয় কঁঠাল আৰু ইংৰাজীত কোৱা হয় জেকফ্ৰুট। গুড। এবাৰ কপিলে কোৱা, কৰ্দৈক হিন্দী আৰু ইংৰাজীত কি কি বুলি কোৱা হয়? কৰ্দৈত হিন্দীত কম ৰস আৰু ইংৰাজীত ষ্টাৰ ফ্ৰুট বুলি কোৱা হয়। গুড। তন্ময়, নাৰিকলক কি বুলি কোৱা হয়? নাৰিকলক হিন্দীত কোৱা হয় নাৰিয়েল আৰু ইংৰাজীত কোৱা হয় ককনাট। গুড। ডেভিড কোৱা, খেজুৰক কি কি বুলি কোৱা হয়? খেজুৰক হিন্দীত কোৱা হয় খাজুৰ আৰু ইংৰাজীত কোৱা হয় ডেটছ। গুড। তপন, অমিতাক কোৱা। অমিতাক হিন্দীত কোৱা হয় পপিতা আৰু ইংৰাজীত কোৱা হয় পাপায়া। ঠিক আছে বাৰু। মনালিছা, কোৱা তুমি এবিধ ফলৰ নাম হিন্দী আৰু ইংৰাজীত? তৰমুজ হিন্দীত কোৱা হয় তৰমুজ আৰু ইংৰাজীত কোৱা হয় ৱাটাৰমেলন। গুড। ৰঞ্জুন, তুমি এবিধ কোৱা। আনাৰস হিন্দীত কোৱা হয় ইয়াক আনানাছ আৰু ইংৰাজীত কোৱা হয় পাইনাপল। গুড। হৰিপ্ৰিয়া, মই ক'বলগীয়া ফলবিধৰ নাম লিচু। লিচুক হিন্দীত কোৱা হয় লিচি আৰু ইংৰাজীত কোৱা হয় লিচি। গুড।